আহোমসকলে বিশ্বাস কৰে যে মৃত্যুৰ পিছতো পূৰ্বপুৰুষসকল জীয়াই থাকে আৰু তেওঁলোকে জীৱিতসকলক ৰক্ষা কৰে। আজি আমি কথা পাতিম অসমৰ এক অতি পবিত্ৰ আৰু গভীৰ উৎসৱ মেডাম মেফিৰ বিষয়ে। সেয়েহে প্ৰথমে মই টাই আহোমসকলৰ এই পবিত্ৰ দিনত কুলিন পুঠাওসকলক সন্মান জনোৱাৰ লগতে সমগ্ৰ অসমবাসীলৈ শান্তি সমৃদ্ধি আৰু ঐক্যৰ শুভকামনা জনাইছো। মেডাম মেফি হৈছে টাই আহোম সম্প্ৰদায়ৰ এক অতি প্ৰাচীন আৰু গভীৰ অৰ্থপূৰ্ণ উৎসৱ। আজি মৰিয়নি নগৰৰ কেনেডি পাৰ্কত টাই আহোম ছাত্ৰ সন্থা আৰু মৰিয়নি আঞ্চলিক সমিতিৰ উদ্যোগত এই অনুষ্ঠান আয়োজিত কৰা হৈছে। অনুষ্ঠানত টাই পণ্ডিত বা দেওধায়ে ঐতিহ্য অনুসৰি পূজা অৰ্চনা, মন্ত্ৰ উচ্চাৰণ আৰু আহোমীয়া ৰীতি নীতিৰে পূৰ্বপুৰুষক সেৱা আগবঢ়ায়। সাধাৰণতে এনে অনুষ্ঠানত পূজাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী সম্প্ৰদায়ৰ একতাৰ প্ৰতীক হিচাপে উদযাপন কৰা হয়। ৰাজ্যজুৰি আজি এই উৎসৱ বৰ্ণাঢ্য ৰূপত পালন কৰা হৈছে আৰু স্থানীয় টাই আহোম সংগঠনসমূহেও অনুষ্ঠান কৰিছে। মৰিয়নিতো এই পবিত্ৰ দিনটোত সম্প্ৰদায়ৰ লোকসকলে একলগ হৈ পূৰ্বপুৰুষক মৈ আহোম সংস্কৃতিৰ ঐতিহ্য ৰক্ষা কৰিছে। মেডাম মেফিৰ মূল তাৎপৰ্য হৈছে পূৰ্বপুৰুষৰ আত্মাক শান্তি দিয়া আৰু জীৱিতসকলৰ মংগল কামনা কৰা। যদি আপুনি জানিব বিচাৰে এই উৎসৱৰ অৰ্থ কি, কেনেকৈ পালন কৰা হয়, ইয়াৰ ইতিহাস আৰু তাৎপৰ্য কি, তেন্তে শেষলৈকে এই ভিডিঅ'টো চাওক। প্ৰথমতে জানো মেডাম মেফিৰ অৰ্থ। টাই আহোম ভাষাত মে মানে তৰ্পণ বা অৰ্ঘ্য বা অফাৰিং। দাম মানে মৃত আত্মা বা পূৰ্বপুৰুষ। ফি মানে দেৱতা, অৰ্থাৎ মৃত পূৰ্বপুৰুষসকলক দেৱতা ৰূপে সন্মান জনাই তৰ্পণ দিয়া। আহোমসকলে বিশ্বাস কৰে যে মৃত্যুৰ পিছতো পূৰ্বপুৰুষসকল জীয়াই থাকে আৰু তেওঁলোকে জীৱিতসকলক ৰক্ষা কৰে, আশীৰ্বাদ দিয়ে। গতিকে আজি এই দিনটোত তেওঁলোকক দেৱতাৰ দৰে পূজা কৰা হয়। এই উৎসৱৰ শিপা বহু পুৰণি। অসমত প্ৰথমবাৰৰ বাবে চৰাইদেউত আহোম ৰজাসকলে এই উৎসৱ পালন কৰিছিল। প্ৰথমতে এই উৎসৱ মাৰ্চ-এপ্ৰিলত হৈছিল। তাৰপিছত আধুনিক সময়ত 31 জানুৱাৰীত পালন কৰা হয়। এতিয়া আহোম মূল অংশলৈ। কেনেকৈ পালন কৰা হয়? প্ৰথমে প্ৰস্তুতি, প্ৰতীকী মৈদাম, যিটো পূৰ্বপুৰুষৰ আত্মাৰ উপস্থিতিৰ প্ৰতীক। তাৰপিছত দেৱতা আৰু পূৰ্বপুৰুষ আহ্বান। দেওধাই বা বাইলুং পুৰোহিতে টাই ভাষাত মন্ত্ৰ পাঠ কৰে। মূল 10 জন শ্ৰীৰ নাম লোৱা হয়। লেংডন স্বৰ্গৰ দেৱতা, ফাওখাম জলৰ দেৱতা, আইলেংদিন পৃথিৱীৰ দেৱতা, জাচিংফা জানচাইহাং দেৱতাসকলৰ গুৰু, চিতলাম চাম, মুটকামটাই কুম, দামচাও ফি পূৰ্বপুৰুষৰ দেৱতা, ৰাখিন বা ক্ষীণ আদি। তাৰপিছত নৈবেদ্য অৰ্পণ, বৰা চাউল, মাংস, কুকুৰা, হাঁহ, ফল-মূল, পঞ্চামৃত, লোকলাও আৰু নিয়া ফুলক ছটিয়াই পবিত্ৰ কৰা হয়। কিছুমান ঠাইত বলি দিয়াৰ পৰম্পৰা আছে, কিন্তু আধুনিক সময়ত বহুতে এই নিয়ম এৰাই চলিছে বা প্ৰতীকাত্মক কৰে। তাৰপিছত প্ৰাৰ্থনা, পূৰ্বপুৰুষৰ আত্মাক শান্তি, জীৱিতসকলক সুস্থতা, সমৃদ্ধি, জ্ঞান আৰু ৰাজ্য দেশৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰা। শেষত আৰতি বা ধূপ দ্বীপ সমৰ্পণ, সমূহীয়া ভোজ ৰখা হয়। এই উৎসৱে কেৱল ধৰ্মীয় নহয়, সামাজিক ঐক্যও মজবুত কৰে। পূৰ্বপুৰুষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি নতুন প্ৰজন্মক নিজৰ শিপাৰ সৈতে সংযোগ কৰে। আজিৰ এই দিনটো অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ এক ডাঙৰ অংশ। তেনেতে বন্ধুসকল, মেডাম মেফিৰ এই পবিত্ৰ দিনত আমি সকলোৱে পূৰ্বপুৰুষৰ আশীৰ্বাদ লোৱা হওক আৰু শান্তি সমৃদ্ধিৰ কামনা কৰোঁ। টাই আহোম লোকসকলৰ এই পবিত্ৰ দিনত কুলিন পুঠাওসকলৰ আত্মাক সন্মান জনোৱাৰ লগতে সমগ্ৰ অসমবাসীলৈ শান্তি সমৃদ্ধি আৰু ঐক্যৰ শুভকামনা জনাইছোঁ। ধন্যবাদ।